फ्रेंड्स মই এটা ভিডিওলৈ আপোনালোক স্বাগতম জনালো তো মই আজি এখন এয়া পেৰট কলৰ চাদৰ লৈছো তো এই চাদৰখনত মই থোপ গুঠিম তো কেনেকৈ থোপ গুঠিম তো হেতু আপোনালোক দেখুৱাই আছো আজি মই এটা নতুন ডিজাইনৰ থোপ গুঠিম তো এই নতুন ডিজাইনটো কি হয় তো হেতু আপোনালোক দেখুৱাম তো ভিডিওটো আপোনালোক হেকলৈকে চাই থাকিব প্ৰথমতে মই ইয়াত দহি দি যাম গোটেই চাদৰখনত এনেকৈ দহি দিম তো দহি দি পেলাই তাৰ পিছত থোপ কেইটা গুঠিম তো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব তো এয়া মই প্ৰথমতে এনেকৈ দহি বতি লৈছো চাদৰৰ কালাৰৰ লগত মিলাই হুতাখিনি লৈছো তো ইয়াত চাইডাল হুতা দি মই দহি কেইডাল বতি লৈছো তো ইয়াত এটা গাৰু দিছো যাতে চাদৰখন এনেকৈ টানি দিলে পিছলি নাহে তাৰ বাবে মই ওপৰত এটা গধুৰ বস্তু দিছো আপোনালোকে যিকোনো বস্তু দিব পাৰে হেতু কথা নাই মই গাৰুটোৱে দি লৈছো তো এতিয়া মই গোটেই চাদৰখন এনেকৈ দহি বতি যাম এয়া চাওক এই গোটেই চাদৰখনতে মই এনেকৈ দহি দি গৈছো এই দেখিছেনে তো এতিয়া মই ইয়াত থোপ গুঠি যাম থোপ গুঠিবলৈ মই এই হুতাখিনি ব্যৱহাৰ কৰিছো তো ইয়াত দুটা কালাৰ আছে ফুলত দেখিছেনে ইয়াত ৰাণী কালাৰ আৰু গুনা কালাৰ আছে তো সেইভাবে মই ৰাণী কালাৰটো আৰু গুনা কালাৰটো থোপ গুঠাৰ বাবে ব্যৱহাৰ কৰিম তো ইয়াত নতুন ডিজাইন এটা ব্যৱহাৰ কৰিম তো কিনো নতুন ডিজাইন দিম তো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিলেহে গম পাব তো আহকচোন আমি ভিডিওটো আৰম্ভ কৰো তো মই প্ৰথমতে এই কালাৰটো ব্যৱহাৰ কৰিম থোপ গুঠাৰ বাবে তো ইয়াৰ গাঁঠিবিলাক মই কেনেকৈ দিছো ইয়াৰ আগৰ ভিডিওত দিয়াই আছে তো আপোনালোকে যদি কোনোবাই মোৰ আগৰ ভিডিও চোৱা নাই এই ভিডিওৰ তলত তাৰ লিংকটো দিয়াই থাকিব তো আপোনালোকে তাত গৈ চাব পাৰিব তো মই মাত্ৰ থোপ কেইটাহে গুঠি যাম তো ইয়াৰ আগৰ ভিডিওত আপোনালোকে গাঁঠিবিলাক চাই যাব পাৰিব তো মই এই কালাৰটোৰ চাৰিটা থোপ দিলো দেখিছেনে তো ইয়াৰ পিছত মই এই কালাৰটো ব্যৱহাৰ কৰিম এয়া গুনা কালাৰটো ব্যৱহাৰ কৰিম এই গুনা কালাৰে ইয়াত চাৰিটা থোপ দিম এসা মই এই কালাৰেদি চাৰিটা দিছো আৰু গুনা কালাৰেদি চাৰিটা দিছো তো মই এনেকৈ গোটেই চাদৰখন উঠি যাম এই ফালটো গোঠা হলে মই আপোনালোকক আকৌ এবাৰ চাদৰখন দেখুৱাম ধুনিয়া লাগিছে চাদৰখন দেখিছেনে ইয়াত থোপ কেইটা ধুনিয়া হৈছে তো ফ্রেন্ডস চাওক মোৰ এফালে থোপ গুঠা হৈ গৈছে দেখিছেনে ইমান ধুনিয়া হৈছে চাদৰখন এইটো ডিজাইনত মই থোপ কেইটা দিলো তো ঠিক একেদৰে মই সেই ফালেও দিম তো গোটেই চাদৰখন হলে মই আকৌ এবাৰ চাদৰখন দেখুৱাম তো ফ্রেন্ডস মোর সেইফালে থোপ গুঠা হৈ গৈছে তো মই এইটো ভাল লৈছো এইবাৰ তো যে সেইফালে মই যেনেকৈ চাৰিটা বিলেক কৈ দিছিলো তো এইফালেও মই চাৰিটা এইটো কালাৰ দি আৰু চাৰিটা গুনা কালাৰ দি দিম তো ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব তো গোটেই চাদৰখন হলে মই আকৌ এবাৰ চাদৰখন গোটেইখিনি দেখুৱাম
ফ্ৰেণ্ডছ মোৰ গুটি চাদৰখন থোপ গুঠা হৈ গ'ল তো চাদৰখন কেনেকুৱা লাগিলে জনাবচোন তো ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব বাই বাই